নমস্কাৰ, মোৰ নাম শ্ৰী শ্ৰেয়া দত্ত। মই এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাৰ শিৰোনাম অকণমানিৰ প্ৰাৰ্থনা। কবি একেধাৰে গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ। পোহৰ দিয়া আৰু পোহৰ দিয়া, মনৰ আন্ধাৰ আঁতৰ কৰি আলোকলৈ নিয়া। সদায় সঁচাত থাকিবলৈ মনত দিয়া বল, আমাৰ হিয়াত জ্বলোক তোমাৰ জ্যোতি জলমল। সুন্দৰ তুমি য'তেই আছা, আমাক মৰম দিবা, সোণপোতি বেলিৰ আঁৰত থাকি হাঁহিবা। তৰা জোনৰ সিপাৰতো, দূৰতকৈও দূৰণিতো, আমাক হ'লে নাপাহৰিবা। যাম কোনফালে পৃথিৱীখনত, কৈ যাবা আহি ৰাতি সপোনত। নজনা নুবুজা সকলো কথা শিকাই বুজাই যাবা। সুন্দৰ তুমি নেদেখাৰে পৰা আমাৰ সেৱা ল'বা। নমস্কাৰ।